কিছুমানে কৈ আছে তই মাংস নাখাৱ কিয়, মাছ নাখাৱ কিয়, মাছ খোৱা ভিডিঅ' দিয়ে, মাংস খোৱা ভিডিঅ' দিয়ে, তেনেকে কৈ আছে কেমেৰাটোৱে। এইফালে হৈছে তোমাৰ বইল ভেন্দি, এয়া হৈছে বইল ভেন্দি, আৰু এইফালে হৈছে তোমাৰ পটল ফ্ৰাই, আৰু এইফালে তোমাৰ নেমু কাটি লৈছো। সেয়াই আৰু মাছ মাংস নাই আৰু দিয়া। মাছ মাংস সদায় কি খাম এতিয়া, মাংস বোলে 300 চাৰে তিনিশ টকা কিলোৱেই ব্ৰইলাৰ মাংস, তাতকে আৰু 200 টকা দি 1 কেজি হাঁহ খাম ব্ৰইলাৰ খোপা খোৱাতকে। বইল ভেন্দিটো খাই মই বহুত ভাল পাওঁ দেই বন্ধুসকল। তোমালোকে ভাল পোৱা নে কোনোবাই বইল ভেন্দি? বইল ভেন্দি আৰু মাটিমাহ হ'ব লাগে, তেতিয়া বেছি সোৱাদ লাগে। এইফালে আকৌ মৰিচা ঠাৰি, এনেও মৰিচা ঠাৰি খালে গৰমৰ কাৰণে ভালেই, পুৰা দেহা শীতল কৰি যাব। যিহে গৰম দিছে, মাছ মাংস খাব নোৱাৰি অ গৰমৰ তলত। এটাই কৈ আছে আকৌ, দাদা বৌ লগত ভাত খোৱা ভিডিঅ' কেতিয়া দিবি? দিম ৰবা লাহে ধীৰে। বৌৰ লগতো দিম, মাৰ লগতো দিম, দেউতাকো দিম। বৌ খোৱাদ হৈছে পকৰি। ইমান ধুনীয়া কোমলীয়া, খাই ভাল লাগে।